Good morning everyone. আপোনালোকে দেখিবলৈ পাইছে ৰ'জ বুকে আৰু এটো মই নিজে বনোৱা হয় কেনেকুৱা হৈছে বাৰু জনাব দেই আৰু এটো মাজত হোৱাইট কালাৰ দিয়া আছে আৰু এটো মেৰুন কালাৰ আছে খুবেই সুন্দৰ হৈছে হোৱাইটৰ কাৰণে এটো বেছি উজ্জ্বল কৰি দিছে আৰু এটো বানিবলৈ বাকি আছে মই প্ৰথমতে এটো সৰুকে এটো বনাই লৈছিলো আৰু এটো মাজত এটো ডাঙৰকে বনাই থোৱা আছে মই কেতিয়াবা ফ্ৰী থাকিলে কেনেকৈ বনাইছো মই সকলোখিনি দেখাম কিন্তু সময় নহলে সকলোখিনি ভিডিও বনাবলৈ মই জাস্ট এটো বনাই ৰেডি হোৱাৰ পিছতহে মই ভিডিও এটো বনাইছো আৰু যদি আপোনালোকে বিচাৰে কেনেকৈ বনাইছো সেই সকলো ভিডিও মই নেক্সট টাইম মই বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ আগলৈ মই ভিডিও আগবঢ়াম কেনেকুৱা হৈছে বাৰু এই সৰু ফুলসমূহ বনাবলৈ ইমান টান নহয় খুবেই সহজ আৰু এই ডাঙৰ ফুলপাহো ইমান টান নহয় সহজ একেবাৰে সহজ আপোনালোকেও বনাবলৈ পাৰিব আৰু একো টান নহয় যদি আমি বুকে কিনিবলৈ যাওঁ বহুত এক্সপেন্সিভ দোকানত এটা বুকে 400 500 কে কম নহয় যদি আমি ঘৰতে বনাও খুবেই কম খৰচত আমি বুকে বনাবলৈ পাৰিম কেনেকুৱা হৈছে বাৰু জনাব দেই আৰু এইফালে বাকি আছে দেখাবলৈ এটো ডাঙৰ ৰ'জ বনোৱা হৈছে এটো মই বনোৱা নাই মোৰ ৰুমমেটে বনাইছে খুবেই সুন্দৰ তাই পিংক আৰু হোৱাইট ইউজ কৰিছে মই হোৱাইট আৰু মেৰুন কালাৰ ইউজ কৰিছো যদি আপোনালোকে ভিডিও চাবলৈ বিচাৰে সম্পূৰ্ণকৈ মই কেনেকৈ বনাইছো কমেন্টত জনাব মই নেক্সট টাইম মই বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মই আগবঢ়াম ধন্যবাদ